লেখাপানী নেপালী গাঁৱত অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা এটি পৰিয়ালৰ আজি খবৰ ল'লে গোৰ্খা ছাত্ৰ সন্থাৰ জাগুন আঞ্চলিক সমিতিয়ে। শনিবাৰে নিশা লেখাপানী পঞ্চায়তৰ অন্তৰ্গত লেখাপানী নেপালী গাঁৱৰ ৰাজীৱ লামা নামৰ লোকজনৰ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি গৈছিল। ফলত লোকজনৰ ৩ লাখৰো অধিক সম্পত্তি জুইত বিনষ্ট হয়। আজি দিনৰ 1 বজাত লোকজনৰ বাসগৃহত গোৰ্খা ছাত্ৰ সন্থাৰ জাগুন আঞ্চলিক সমিতি আৰু গোৰ্খা মহিলা শাখা সমিতিৰ এটা দল উপস্থিত হৈ পৰিয়ালটোৰ খবৰ লোৱাৰ লগতে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু চৰকাৰ তথা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কগৰাকীকো পৰিয়ালটোক সহায় কৰিবৰ বাবে আহ্বান জনায়। হয়, যোৱাকালি 24 ডিচেম্বৰ তাৰিখে নিশা প্ৰায় 6টা বজাত লেখাপানী নেপালী গাঁও পুৰণি ৰেলৱে ষ্টেচনৰ ওচৰত ৰাজীৱ লামা তেওঁৰ ঘৰত জুই লাগি অগ্নি সংযোগ হৈ তেওঁৰ ঘৰ ধ্বংস হৈ খাৰ হৈ গ'ল। লগতে তেওঁৰ যি ঘৰত আছিলে অলংকাৰ লগতে প্ৰায় 25,000 নগদ পৰিমাণৰ পইচা ধন এইবিলাক চব গোটেইখিনি জ্বলি ধ্বংস হোৱাৰ আমি দেখি পাইছোঁ। লগতে তেওঁৰ পৰিয়ালত 4জনৰ পৰিয়াল আৰু দুখে খাই আছিলে তেখেতলোকে, আৰু এই ঘৰটো বেছি দিন হোৱা নাছিলে তেখেতলোকে এই নিৰ্মাণ কৰা। আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জাগুন আঞ্চলিক সমিতি লগতে জাগুন আঞ্চলিক সমিতিৰ অন্তৰ্গতসমূহ গোৰ্খা মহিলা শাখা সমিতি আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু আজি তেওঁৰ যি পৰিস্থিতি আমি দেখি কিনে আমি অন্তৰৰ পৰা দুখ পাইছোঁ। লগতে এই ৰাস্তাটো যোনটো ৰাস্তা আছে তেখেতলোকৰ ঘৰৰ ৰাস্তাটো, এই ৰাস্তাটো একেবাৰে সৰু ৰাস্তা। তাত অগ্নি নিৰ্মাণৰ যোনটো গাড়ী আছে তেওঁ সেই গাড়ীখনো আহি নাপায়, ঢুকি নাপায় এইডোখৰত। আৰু তেওঁ সেইকাৰণে তেওঁৰ ঘৰটো তেওঁলোকে বচাব নোৱাৰিলে। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জাগুন আঞ্চলিক সমিতি হৈ তেওঁলোকক এটা উৎসাহ দিব আহিলোঁ, তেওঁলোকক এটা সহায় সহযোগ কৰিব আহিলোঁ। লগতে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তেওঁলোকক যিকোনো যিমান আমি পাৰিম তেওঁলোকক আমি সহায় সহযোগ কৰিম বুলি আমি এটা ভাবি আছোঁ। লগতে আপোনালোকৰ মাধ্যমত আমি এই নিউজ চেনেলৰ মাধ্যমত আমি চৰকাৰক এটা আহ্বান কৰিব বিচাৰিছোঁ, যাতে ৰাজীৱ লামা দেৱৰ যি ঘৰত অলংকাৰ লগতে ধন যি এটা ধ্বংস হৈছে তেওঁলোকে ক্ষতিপূৰণ এটা দিয়ে যেন আমি তেওঁলোকক চৰকাৰক আমি আহ্বান। লগতে আপোনালোকৰ যোগেদি আমাৰ স্থানীয় বিধায়ক আছে, তেওঁক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁও এই ৰাজীৱ লামা দেৱৰ পৰিয়ালক অলপ পৰিয়ালৰ এটা ক্ষতিপূৰণৰ বাবে চিন্তা এটা কৰে যেন, তাৰে কামনাৰে আমি অসম চৰকাৰৰ লগতে বিধায়ক আমাৰ স্থানীয় আমাৰ মাৰ্ঘেৰিটাৰ SDO ছাৰ তেখেতলোকক আমি আহ্বান জনাইছোঁ।